নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বন্দিত আৰু মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনাৰ যদি এটা ইউটিউব চেনেল আছে আৰু ইউটিউব চেনেলৰ $100 সম্পূৰ্ণ হৈছে আৰু $100 সম্পূৰ্ণ হোৱাৰ পাছত বেংক একাউণ্ট লিংক কৰিব লাগে, কিন্তু বৰ্তমান যদি আপোনাৰ নিজৰ নামত বেংক একাউণ্ট নাই, তেতিয়াহ'লে আপুনি বেলেগৰ বেংকৰ একাউণ্ট এড কৰিব পাৰিবনে? বা আপোনাৰ বেংকৰ একাউণ্ট আছেই কিন্তু আপোনাৰ বেংকৰ একাউণ্টটোত এটা স্পেলিং ভুল হৈ আছে। গতিকে এনেকুৱা ধৰণৰ যদি আপোনাৰ মনত প্ৰশ্ন হৈ আছে, তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো শেষলৈকে চাব। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া কথা হ'ল, আপোনাৰ যদি বেংকৰ একাউণ্ট এটা স্পেলিং ভুল আছে আৰু এডচেঞ্চ একাউণ্টত বেলেগ আছে আৰু আপোনাৰ বেংকৰ একাউণ্টত অকণমান বেলেগ আছে, এটা স্পেলিঙৰ গোলমাল হৈ আছে, তেতিয়াহ'লে আপুনি চিন্তা কৰিব নালাগে। আপুনি তেনেকৈ দিলেও আপোনাৰ বেংকৰ একাউণ্টত পইচা সোমাব। দ্বিতীয়টো কথা হ'ল, আপোনাৰ নিজৰ বেংকৰ একাউণ্ট নাই আৰু বেংকৰ একাউণ্ট যদি খুলিব গৈছেও কিবা কাৰণত হোৱা নাই, তেতিয়াহ'লে আপুনি আপোনালোকৰ ঘৰৰ যিকোনো সদস্যৰ বেংকৰ একাউণ্ট এড কৰিব পাৰিব। বেংক একাউণ্ট এড কৰাৰ আগতে কেইটামান দৰকাৰী কথা আপুনি জানি থোৱা ভাল, আৰু সেইখিনি নকৰিলে হয়তো আপোনাৰ পাছলৈ বিপদ হ'ব পাৰে। 1 নম্বৰ কথাটো হ'ল, বেংকৰ একাউণ্ট এড কৰোঁতে যেতিয়া আপোনাৰ বেংক একাউণ্ট এড কৰিব, তেতিয়া এড কৰাৰ পাছত প্ৰাইমাৰী বুলি এটা অপশ্যন পাব। সেই প্ৰাইমাৰী বোলা অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। 2 নম্বৰ কথাটো হ'ল, আপুনি যেতিয়া বেংকৰ একাউণ্ট এড কৰিব, তেতিয়া যিজন মানুহৰ বেংকৰ একাউণ্ট আপুনি দিব, সেইজন মানুহৰ প্ৰথম পৃষ্ঠাত, যিটো বেংক একাউণ্ট প্ৰথম পৃষ্ঠাত এড্ৰেছ, নাম এইবিলাক গোটেইখিনি থাকে, সেইখিনি একদম মানে এটাও যেন স্পেলিং ভুল নহয়, তেনেকুৱা ধৰণে আপুনি সেই বস্তুখিনি ফিল আপ কৰিব। 3 নম্বৰ কথাটো হ'ল, যিটো বেংক একাউণ্ট আপুনি এড কৰিব, সেই বেংক একাউণ্টটো যেন কোনো এডচেঞ্চ আগতে পুৰণা এডচেঞ্চৰ লগত যোগ হৈ নাই, আৰু যদি যোগ হৈ আছে তেতিয়াহ'লে হয়তো আপোনাৰ পাছত বিপদ হ'ব পাৰে, বা ইউটিউবে ভাবি ল'ব পাৰে যে আপোনাৰ যিটো একাউণ্ট আপুনি দিছে, আপোনাৰ মাল্টিপুল এডচেঞ্চ একাউণ্ট থকা বুলি ভাবি ল'ব পাৰে। গতিকে সেইটো আপুনি নকৰিব, আৰু আশা কৰোঁ এইখিনি কথাখিনি যদি আপুনি মনত ৰাখে, তেতিয়াহ'লে হয়তো আপোনাৰ কোনো প্ৰব্লেম নহয়। আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে, আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।